নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটোৰ পৰা তোমালোকৰ কেনে ধৰণৰ দীঘল আৰু কেনে ধৰণৰ চমু প্ৰশ্ন মেট্ৰিক পৰীক্ষাৰ লগতে প্ৰি বোৰ্ড এক্সামত আহিব আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকে তাকেই পাবা গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা আৰু মনোযোগ সহকাৰে চাবা প্ৰতিটো প্ৰশ্ন ভালদৰে বহিত লিখি ল'বা এক নম্বৰ প্ৰশ্নটো হৈছে চম্পাৰণ সত্যাগ্ৰহ কোন চনত সংঘটিত হৈছিল উত্তৰ হৈছে 1917 চনত আৰু মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহি পোনপ্ৰথমতে তেখেতে যেটো আন্দোলন আৰম্ভ কৰিছিল সত্যাগ্ৰহ আন্দোলন এই সত্যাগ্ৰহ আন্দোলনৰ আৰম্ভণিও 1917 চনতেই হৈছিলে বুজি পাইছা আৰু ক'ত হৈছিলে চম্পাৰণ নামৰ এডোখৰ ঠাইত হৈছিলে আৰু চম্পাৰণ বৰ্তমান বিহাৰত অৱস্থিত পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে অলৰাইট 2 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো খুব এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এটো এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সামতো আহে যে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল উত্তৰ লিখিবা 1919 চনত 1919 জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু এটা প্ৰশ্ন এই দেখতে তোমালোকৰ কমন পৰিব পাৰে যে এই যেটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এই হত্যাকাণ্ডটোত গুলি চলাবলৈ কোনে নিৰ্দেশ দিছিল উত্তৰ লিখিবা জেনেৰেল ডায়াৰ অলৰাইট তাৰ মানে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ যেটো কাহিনীটো সম্পূৰ্ণৰূপে তোমালোকে মনত ৰাখিব লাগিব আমি তোমালোকক অলৰেডি এইখিনি ক্লাছ অফাৰ কৰিছো ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল স্লোগানটো কি আছিল ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল স্লোগান হৈছে তোমাৰ জয় হিন্দ আমি যে বৰ্তমান কও জয় হিন্দ এই যেটো স্লোগানটো আৰম্ভণি হে তেতিয়াই হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়তে হৈছিল আৰু এই ভাৰতীয় জাতীয় সেনা বাহিনী কোনে গঠন কৰিছিল পৰীক্ষাত যদি তেনেকৈ প্ৰশ্ন আহে উত্তৰ লিখিবা নেতাজী সুভাষ চন্দ্ৰ বসু ওকে কোন চনত ভাৰতবৰ্ষত খিলাফত আন্দোলনৰ সূচনা হৈছিল উত্তৰ লিখিবা 1919 চনত ভাৰতবৰ্ষত 1919 চনত খিলাফত আন্দোলনৰ সূচনা হৈছিল নেক্সট কোৱেশ্চন কোন চনত ব্ৰিটিছ সংসদে সাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ মেইনলি এমসিকিউ টাইপ পৰীক্ষাত আহিব মানে ফাইনেল যদি এক্সামত আহে তেনেহলে এমসিকিউ টাইপে আহিব যে কোন চনত ব্ৰিটিছ সংসদে নতুবা ব্ৰিটিছ চৰকাৰে সাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল চনটো মনত ৰাখিবা 1927 চন 1927 অলৰাইট নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমসিকিউ খিনিৰ লৈকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে